নমস্কাৰ ডেইলি জব নটিফিকেশ্যন চেনেললৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি আৰম্ভ কৰিম নতুন এটি জব ইনফৰমেশ্যন ভিডিঅ' লৈ। আৰ্মি পাব্লিক স্কুল যোৰহাটৰ এইটো হয় ৰিকুৱাৰমেণ্ট, আৰু ইয়াতে বহুতো পোষ্ট টিচিঙৰ পোষ্ট কেইটামান মুকলি হৈছে। আপোনালোকে যদি যোৰহাটৰ হয় তেনেহ'লে যোৰহাট বুলি কমেণ্ট কৰিব, আৰু আপোনালোকক যদি ডিষ্ট্ৰিক্ট ৱাইজ জব ভেকেঞ্চি লাগে তেনেহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে আপোনালোকে নতুন ভিডিঅ'বোৰ পোনপ্ৰথমে পাই যায়। আৰ্মি পাব্লিক স্কুলৰ কেইটামান পদ মুকলি হৈছে টিচিং আৰু ষ্টাফৰ কাৰণে, আৰু এইটো হ'ল এডহক ভেকেঞ্চি। এডহক ভেকেঞ্চি মানে এইটো হ'ল পাৰ্ট টাইম বা টেম্পৰাৰী, আৰু নহ'লে প্ৰজেক্ট বেচিছৰ যোনটো ৰিকুৱাৰমেণ্ট হয় তাৰে অপেনিং হৈছে। আৰু ইয়াতে পষ্ট কেইটা হ'ল PGT, TGT, PRT, বাল বাটিকা, এডমিনিষ্ট্ৰেটিভ ষ্টাফ, কাউন্সিলৰ, স্পেচিয়েল এডুকেটৰ। PGTৰ কাৰণে পল চায়েন্স, হোম চায়েন্স, TGTৰ কাৰণে মেথছ, কম্পিউটাৰ, আৰু PRT সকলে অল ছাবজেক্টছ দিব পাৰে। বাল বাটিকাৰ কাৰণে মাদাৰ টিচাৰ, এডমিনিষ্ট্ৰেটিভ ষ্টাফ, UDC, ৰিচেপশ্যনিষ্ট, এডমিনিষ্ট্ৰেটিভ ছুপাৰভাইজাৰ, আৰু কাউন্সিলাৰ আৰু স্পেচিয়েল এডুকেটৰ। তো আপোনালোকে www.aps.jorhat.orng গৈ কিনে ফৰ্ম ফিল আপ কৰিব লাগিব, আৰু ইয়াৰ পে'মেণ্টটো হ'ব 250। আপোনালোকে এইটো ৱেবছাইটত গৈ কিনে ফৰ্ম ফিল আপ কৰিব লাগিব, আৰু 250 এটা ডিমাণ্ড ড্ৰাফ্ট এটা কাটিব লাগিব, আৰু ডিমাণ্ড ড্ৰাফ্ট কাটি কিনে আপোনালোকে এইটো এড্ৰেছত দিব লাগিব। প্ৰিন্সিপাল আৰ্মি পাব্লিক স্কুল, আপোনালোকে ভালকৈ এইটো চাই ল'ব। আৰু ইয়াতে কোৱালিফিকেশ্যনটো মই অলপ পিছত কৈ আছোঁ। লাষ্ট ডেট ইয়াৰ 7 জুলাই 2026। ইয়াতে কোনো ধৰণৰ ট্ৰেভেল এলাউৱেঞ্চ বা ডিয়াৰনেছ এলাউৱেঞ্চ দিয়া নহ'ব, আৰু অনলি শ্বৰ্ট লিষ্ট কেণ্ডিডেটছবোৰকহে ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। PGT মানে পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে ইয়াতে কোৱালিফিকেশ্যনটো দিয়া আছে। আপোনালোকে যদি BEd বা MA কৰিছে তেওঁলোকে কৰিব পাৰিব, আৰু কম্পিউটাৰ এপ্লিকেশ্যন জানিব লাগিব, আৰু মানে কম্পিউটাৰৰ এটা চাৰ্টিফিকেট থাকিব লাগিব, আৰু ইংলিছ আৰু হিন্দীটো তেওঁলোকে ভালকৈ জানিব লাগিব। ভিডিঅ'টো প'জ কৰি চাব, নহ'লে মই PDF-টো কমেণ্ট ছেকশ্যনত দি দিম, আপোনালোকে ভালকৈ চাব। আৰু TGTৰ কাৰণে আপোনালোকে ইয়াতে দিয়া মেথছ আৰু কম্পিউটাৰ ছায়েন্সৰ পোষ্ট খালী আছে, আৰু ইয়াতেও BEd আৰু নহ'লে MA হ'লে হ'ব, নহ'লে 4 ইয়াৰ্ছৰ যোনটো কৰ্চ থাকে এডুকেশ্যনৰ সেইটোত লাগিব। আপোনালোকে ভালকৈ PDF-টো চাই ল'ব। আৰু PRT স্পেচিয়েলৰ কাৰণে গ্ৰেজুৱেশ্যন উইথ BEd স্পেচিয়েল এডুকেটৰ, BEd জেনেৰেল উইথ 1 ইয়াৰ ডিপ্ল'মা ইন স্পেচিয়েল এডুকেশ্যন ছাবজেক্টত মানে BEd থাকিব লাগিব। আৰু বাল বেটিকা মাদাৰ টিচাৰৰ কাৰণে গ্ৰেজুৱেশ্যন 50% যিকোনো এটা ৰিকগনাইজ ইউনিভাৰ্চিটি বা ইনষ্টিটিউটৰ পৰা, আৰু ইয়াতে 2 ইয়াৰ্ছৰ ডিউৰেশ্যনৰ নাৰ্চাৰী টিচিঙৰ BEd থাকিব লাগিব। UDC আপাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে BCom নহ'লে 15 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ লাগিব MS অফিচ আৰু টেলিৰ, আৰু 5 ইয়াৰ্ছৰ এক্সপিৰিয়েঞ্চ লাগিব এজ এ ক্লাৰ্ক নহ'লে একাউণ্ট ক্লাৰ্ক যিকোনো এটা অৰ্গেনাইজেশ্যন, আৰু নহ'লে স্কুলটো প্ৰিফাৰ কৰে। আৰু ছুপাৰভাইজাৰ এডমিনৰ কাৰণে আপোনালোকে 15 ইয়াৰ্ছৰ ছাৰ্ভিচ লাগিব। ৱৰ্কিং নলেজ কম্পিউটাৰত থাকিব লাগিব, কমিউনিকেশ্যন ইংলিছ আৰু হিন্দীত ভাল হ'ব লাগিব। এইবোৰে আপোনালোকে এবাৰ ভালকৈ চাই ল'ব। ৰিচেপশ্যনিষ্টৰ কাৰণে গ্ৰেজুৱেশ্যন আৰু 10 ইয়াৰ্ছৰ ছাৰ্ভিচ লাগিব এজ এ ক্লাৰ্ক, আৰু কম্পিউটাৰ নলেজ লাগিব MS Word, স্পীড ইয়াতে 35 লাগিব, বেচিক নলেজ অফ একাউণ্টেণ্ট থাকিব লাগিব। এইবোৰ আপোনালোকে এপ্লাই কৰাৰ আগতে এবাৰ PDF-টো ভালকৈ চাব, আৰু আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় এপ্লাই কৰি দিব। এইখিনি আছিল আজিৰ কাৰণে। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে অনেক ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ বন্ধু বৰ্গৰ মাজত শ্বেয়াৰ কৰিব। ধন্যবাদ।